হেল্ল' বন্ধুসকল, কি খবৰ সকলোৰে? মই অঞ্জলি পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি মই কচু এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। আৰু কচুটো হৈছে অলকচু নিশ্চয় আপোনালোকে খাই পাইছে চাগে। আৰু কোনে কোনে খাইছে, কোনে কোনে খোৱা নাই, কমেণ্ট কৰিবচোন। কিমান যে টেষ্টি হয় খাবলৈ। এইটো কচু আপোনালোকে চিনি পায় নে নাপায় বাৰু? মই আপোনালোকে দেখাই কচু, এইটো অলকচু, খাবলৈ খুব টেষ্টি হয়। আপোনালোকে বনাই খাইছে যদি ক'বচোন কেনেকৈ বনাইছে। আৰু এইটো মাছেদিও খাব পাৰে, শুকান মাছেৰেও খাব পাৰে, শিদলেৰেও খাব পাৰে। আপোনালোকে কেনেকৈ খাইছে এবাৰ জনাবচোন। কিমান টেষ্টি হয় ন? খোৱাৰ পিছতহে আপোনাৰ জুতিটো আহিব। মোৰ হাজবেণ্ডেতো আগতে অলকচু বুলি ক'লে চিনিয়ে পোৱা নাছিলে কি অলকচু বুলি। তো মই এটা এক্সাম্পল দিছিলোঁ যে আৰ্মিবোৰৰ যিটো ইউনিফৰ্ম, পখৰা ইউনিফৰ্ম, তো কচু ঠাৰিডালো তেনেকৈ পখৰা চাওকচোন, পখৰা। তো মই তাক সেনেকৈ এক্সাম্পল দিছিলোঁ যে আৰ্মিৰ যে ইউনিফৰ্মটো পখৰা, সেই কচুটো ঠাৰিডালো যে পখৰা সেনেকৈ এক্সাম্পল দিছিলোঁ। তেতিয়াহে সি বুজি পাইছিলে, এইটো অলকচু। কিন্তু এতিয়াতো পূৰা চিনিয়ে পায়। আগতেতো খোৱা নাছিলে, ময়ে খোৱালোঁ বনাই পেলাই একদিন। ইমান খাই ভাল পালে, খুব টেষ্টি বুলি কৈছে। আৰু অৱশ্যে টেষ্টিও, বনাব জানিলে আৰু বেছি টেষ্টি। গতিকে আহকচোন মই কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ। আৰু মই কচুখিনি ভালকৈ ধুই ভালদৰে সৰু কৰি মই কাটি লৈছোঁ। কচুৰ পাতবোৰ ভালকৈ ধুব, কাৰণ কিয় লেতেৰা কিবা কিবি লাগি থাকিব পাৰে। মই সেইকাৰণে চাফ চিকুণ কৰি মই 3 বা 4 বাৰমান মই ধুই লৈছোঁ। তাৰপিছত এনেকৈ কৰি সৰু কৰি কাটি লৈছোঁ। তাৰপিছত মই বিলাহীও এটা দিম। তাৰপিছত এতিয়া মই অলপ পিঁয়াজ দি দিছোঁ। পিঁয়াজবোৰ অলপ ডাঙৰ হৈছে, আপোনাৰ সৰুকৈ পিঁয়াজ দি দিছোঁ। এয়া হৈছে আদা, নহৰু, জলকীয়া পেষ্ট। পিঁয়াজটো মোৰ ৰঙাচোৱা হৈছেহি। এতিয়া মই কচুটো লাহেকৈ ইয়াতে ঢালি দিম। কচুবোৰ মই ইয়াতে ঢালি দিম। আৰু আজি বজাৰতে গৈছিলে হাজবেণ্ডে, বজাৰৰ পৰা আজি লিচু লৈ আনিছে। লিচু মোৰ ইমান ফেভৰেট ন, মই ইমান খাই ভাল লাগে। আপোনালোকে লিচু খালে নে নাই? এতিয়া ছিজনতো লিচু ওলাইছে, বজাৰতো এভেইলেবল লিচু ওলাইছে। কিন্তু এতিয়া আৰু লকডাউনৰ কাৰণে সোনকালে দোকানবিলাক বন্ধ কৰে। গতিকে সোনকালে যাই লৈ আহোঁ বজাৰৰ পৰা। চাওঁচোন মোৰ লিচুটো কেনেকুৱা। এয়া খাই কি ভাল লাগিব, কেনেকৈ থুপি কৰি লাগি আছে লেচু, কেনেকৈ থুপি কৰি লাগি আছে। খাই যে ইমান ভাল লাগিব লেচু, একদম থুপি কৰি লাগিছে ন? খাই কি ভাল লাগিব। কচুটো ৰঙাচোৱা হ'বলৈ দিম। তাৰপিছত মই এটা বিলাহী এটা কাটি দিম। ইফালে বিলাহী সৰুকৈ কাটি দিছিলোঁ। এতিয়া বিলাহীটো মই কচুত দি দিছোঁ। এতিয়া ভালদৰে মিলাই দিয়ক। আৰু অলপমান চিকুণকৈ পানী দিব, ইমান পানী দিব নালাগে। অলপ পানী দি কিনে ঢাকি থৈ দিব। মোৰ এই কচু তৰকাৰীখিনি হৈ গ'ল। বিলাহী এটা কাটি দিছিলোঁ, এয়া এইখিনি হৈছে। আপোনালোকে দেখিছে কিমান সোৱাদ হ'ব। এতিয়া আৰু খালেই গম পাম। আৰু বন্ধুসকল, হাজবেণ্ডে বজাৰত গৈছিলে, তো চিকেন লৈ আহিলে। মই আপোনালোকক কোৱা নাই মানে মই নাজানো, সি লৈ আহিলে। তো আপোনালোকক চিকেন বনোৱাটোও মই দেখাই দিওঁ কেনেকৈ বনাওঁ। লগতে কচু বনোৱাটোও দেখালোঁ। আৰু এতিয়া চিকেনো বনাম। চাওকচোন মই কেনেকৈ বনাম, মই চিকেন কেনেকৈ বনাম সেইটো দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, এতিয়া চিকেন আনিছে। আৰু এতিয়া মই চিকেনটো মেৰিনেট কৰি লওঁ, মানে ৰংগুড়া আৰু নিমখ অলপ ভালদৰে সানি লওঁ মই। আপোনালোকে বাৰু চিকেনটো বনোৱাটো চিম্পুল, কিছুমানেতো আৰু বেছিকৈ অলপমান ইফালে মই কেৰাহী বহাই দিছোঁ আৰু তেলো গৰমো হৈ গ'ল।
আৰু মই তেজপাতা লৈছোঁ, তেজপাতা দুটা মই দি দিছোঁ ইয়াতে। তাৰপিছত অলপ পাঁচফোৰণ দি দিছোঁ। ইফালে পিঁয়াজ, এইটো জলকীয়া, নহৰু, আদা পেষ্ট। ইফালে মই এটা গোটা নহৰু মই ইয়াতে দি দিছোঁ। গোটা নহৰু দি এনেকৈ এবাৰ খাই চাবচোন, ইমান টেষ্ট হয় মাংসবোৰত, বিশেষকৈ বহুত টেষ্ট হয়। মাংসখিনি দি দিওঁ, এতিয়া অলপমান লাৰি দিছোঁ। এতিয়া মই আলুখিনিও লগতে দি দিছোঁ। আৰু ইফালে মই অলপমান চয়া চচ অলপমান দি দিছোঁ। ইফালে মই অলপমান লৰাই লৈছোঁ। ইফালে মোৰ মাংসটো হ'বই আৰু অকণমান তলত লাগি ধৰিছে। এতিয়া অলপমান পানী দি দিছোঁ মই। পানী দিয়াৰ পিছত ঢাকনি দি দিম। পানী দিছোঁ, গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। মই গৰম পানী দিছোঁ। মাংসটো হোৱা দেখি তেতিয়ালৈকে আপোনালোকৰ অলপমান কথা পাতোঁ। বহুত গৰম পৰিছে এতিয়া, একদম বহুত গৰম, মানে গৰম বহুত লাগিছে, মই থাকিব পৰা নাই। পাকঘৰতো বনালেতো আৰু গৰম লাগিবই, গতিকে নিজকে সুস্থ ৰাখিব। আৰু মোৰ মাংসখিনি হৈ গ'ল, এতিয়া মই গেছটো অফ কৰি দিওঁ। সকল মোৰ কচু ৰেচিপি আৰু চিকেনটো মই দেখালোঁ। চিকেনটো অৱশ্যে মোৰ দেখুৱাৰ তেনেকৈ কি নাছিলে, ময়ো নাজানো চিকেন আনিব বুলি, তো হঠাতে আনিলে, তো ময়ো শ্বেয়াৰ কৰিলোঁ আপোনালোকক কেনেকৈ বনাওঁ মই। গতিকে যদি ভাল লাগিছে ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক কৰি, আৰু কোনে কোনে কচু খাই ভাল পায়, কোনে কোনে ওলকচু খাইছে আৰু কোনে খোৱা নাই, কোনে কেনেকৈ বনাই খায় কমেণ্ট কৰিবচোন। আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ মই এনেকৈ নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিম, আপোনালোকে এনেকৈ সহযোগ মৰম দি থাকিব। চ' আজিলৈকে আহিছোঁ, বাই বাই।